Porque me motiva a una vez que ya todo el mundo. ¿Qué me hizo todo? Y ya le pago ya todo. একো নাই যে ইমানে মৰম ভাল পোৱা শ্ৰদ্ধা আছে এতিয়ালৈকে জীৱিত হৈ হয়তো চিৰ জীৱন এনেকৈ থাকিব। কি খবৰ সকলোৱে? আশা কৰোঁ সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ। আজি এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মই আমাৰ ঘৰৰ কাষতে লাগি থকা এখন নিশ্চয় আপোন ঘৰলৈ গৈছোঁ আৰু তাত এগৰাকী আইতা আৰু এজন ককা থাকে। দেখামচোন তেওঁলোকৰ এটা ভিডিঅ'টোত মই আইতা ককা বুলি তেওঁলোকক নামাতোঁ, কাৰণ মই সৰুৰ পৰা তেওঁলোকক বইতা আৰু বৰ্তা বুলি সম্বোধন কৰোঁ। সেইকাৰণে ভিডিঅ'টোত অকল তেওঁক মই বৰ্তা আৰু বইতা বুলি সম্বোধন কৰিম। ভিডিঅ'টো শেষলৈকে চাব। সেই মাছ তাৰপৰা কিবা আছিলে ঘৰত সোমাই দেখিলোঁ যে বৰ্তা আৰু বইতাই নেমু চেপি আছে, মানে চৰ্বত বনাই আছে। তাকে চাওকচোন দৃশ্যটো। আপোনালোকে হয়তো দেখিছে যে আইতা ককাৰ ইমানেই মিল যে ইমানেই মৰম ভাল পোৱা শ্ৰদ্ধা আছে এতিয়ালৈকে জীৱিত হৈ হয়তো চিৰ জীৱন এনেকৈ থাকিব। কাৰণ চিৰ জীৱনটো কোনো চিৰঞ্জীৱী নহয়, তথাপিও এটা স্মৃতি হৈ সদায় ৰখি থাকিব। আহক বৰ্তাহঁতৰ ঘৰখন চাওঁ এবাৰ। চাৰিওকাষৰ পৰিৱেশটো দেখি হয়তো বহুত ভাল লাগিব, কাৰণ এনেকুৱা ঘৰ আছে যদিও বহুত কমি আছে এতিয়া। চাওকচোন বৰ্তাহঁতৰ ঘৰখন। বৰ্তালৈ চাওকচোন, বৰ্তাই কোৰখন লৈ এই পানী জমা হৈছে যে সেইবোৰ অলপ চাফা কৰি দিছে যাতে পানী জমা হ'ব নোৱাৰে। Tahun 5 ini, tahun 5 Oh, blok kali kau lihat, double kali ada bisa dalam hari tahun dulu. Boleh ni kita bos kita dulu boleh. বৰ্তা বয়স এতিয়া 85 মান হৈছে, মানে 85 বছৰ হৈছে। তথাপিও বৰ্তা কেতিয়াও জীৱন যুদ্ধত হাৰি যোৱা নাই। সদায় আমি যেনেকৈ দৈনন্দিন জীৱনত যিবোৰ কাম কৰোঁ, বৰ্তাই সকলোবোৰ কাম এনেকৈ সম্পূৰ্ণ কৰে। কেতিয়াও যে ইমান বয়স হ'ল বুলি কেতিয়াও শুই